হেল্ল' গাইজ, মই ধুনু লৈ আহিছিলোঁ আপোনালোকৰ এটা নতুন ভিডিঅ' আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বহুত দিনৰ মূৰত আজি এটা ব্লগ মানে ষ্টাৰ্ট কৰিছোঁ। বহুত দিন হ'ল মই ব্লগ তেনেকৈ দিয়াই নাছিলোঁ। তো আজি ভিডিঅ'টো মানে কি হ'ব গৈ আছে জানে, মই মানে ফুৰিব যাম। আজি নহয় মানে কাইলৈ যাম। ব্লগটো আজিৰ পৰা আৰম্ভ কৰিছোঁ, মানে কাইলৈ মই ৰাতিপুৱাই যাম। তো 4টা বজাতে, তো 4টা বজাতে আৰম্ভ কৰিব ভাল নালাগে, সেইটো কাৰণে মানে এতিয়া আৰম্ভ কৰিছোঁ। তো মানে গোটেইখিনি দেখাওঁ আৰু পেকিং কৰি কি নিওঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধুই কৈ ৰেডি হৈ আহিলোঁ। এতিয়া মানে চব কাপোৰ বিচনাত চব পেকিং কৰিবৰ কাৰণে মানে উলিয়াই কৰি এনেকৈ থৈ দিছোঁ। এতিয়া মানে এটা এটাকৈ ভৰাম আৰু ইয়াত চব মোৰ জুৱেলাৰী আছে। এইটোক নিনো, মোৰ কাপোৰকেইটা ভৰাই ল'বি। তাৰ কাপোৰ ভৰাব লাগে, কিন্তু তাক নিনোৱে আমি। সি ফাৰ্ষ্ট কৈছে তাৰ বোলে সি বোলে কাপোৰে নিনিয়ে, জাষ্ট পিন্ধি যোৱা পেণ্টটো আৰু চাৰ্টটো। এতিয়া ইমান সোপা কাপোৰ দিছে চাওক ভৰাবলৈ, বেগতে চাগে তাৰ কাপোৰে আধা ভৰিব। এতিয়া মাতিবই আমাৰ কাপোৰ। তেতিয়া ভিডিঅ' বনাম বুলিও ভিডিঅ' বনোৱা নহ'ল। তেতিয়া মানে গাঁৱতে বিয়া এখন আছিলে, সেইখন চাগে দেখি আছে। বিয়া চিয়া খাই কৰি এতিয়া ঘৰলৈ আহি আছোঁ। তো বিয়াখন দেখুওৱা নহ'ল আৰু মানে নেদেখালোঁ। বিয়া তুলনি বিয়া কিনো দেখাম আৰু, আপোনালোকেতো তুলনি বিয়া খায়ে থাকে দেখিয়ে থাকে, সেইকাৰণে নেদেখালোঁ। পেকিং চেকিংটো হ'লে তো একে কাইলৈ ৰাতিপুৱাহে লগ পাম। চাই থাকক ভিডিঅ'টো। গুড মৰ্ণিং গাইজ, এতিয়া ৰাতিপুৱা টাইমটো 3:40 মই উঠিছোঁ। 3:15 উঠি গা পা ধুই কৈ এতিয়া ওলাই মেলি ৰেডি। তো এতিয়া মানে আমি যাম ষ্টেচনত। তো ষ্টেচনত গৈ লগ পাই আছোঁ। বিশেষ একো এনেকৈ ষ্টাইল কৰা নাই আৰু, বাট অলপ অকণ লিপষ্টিক লগাইছোঁ। চুলিখিনি বান্ধি ল'ম, মানে বান্ধা নাই আৰু। তাৰপিছত চিম্পল এটা ড্ৰেছ, কাৰণ এতিয়াতো ৰাতিপুৱাটো ঠিকে আছে, বাট গৈ পাওঁতে 12টা বাজিব। তো 12টা বাজোতে একদম গোটেই ৰ'দ চ'দ ওলাই অৱস্থা এনেও বেয়া হৈ যাব। আৰু মই গৈ আছোঁ মোৰ বাৰ ঘৰত শুৱালকুছি। আমি আহি ষ্টেচন পালোঁহি, আৰু এনেই ষ্টেচনত ইমান এটা মানুহ নহয়। আজি মানুহ চাওকচোন, ওচৰতো দেখাইছোঁ মানুহৰ আজি মানে ইমান ভিৰ। মানে এতিয়া ঈদ গৈছে নহয়, মানে ফুৰিব গৈ আছে, পূৰা মানুহৰ ভৰ্তি যাম। আকৌ মৰিগাঁৱৰ পৰা আহিব আছে, মানে মৰিগাঁৱৰ পৰা আহে গুৱাহাটীলৈকে যায়। দেখাই আছোঁ হে। তো আমি আহি গুৱাহাটী পাই গ'লোঁ, সেই ষ্টেচনৰ পৰা নামিলোঁ। এতিয়া গাড়ীত উঠিবগৈ লাগিব। চাই থাকক, গাড়ীত উঠিলোঁ, তাৰপিছত দেখাই আছোঁ। তো গাড়ীৰ কাৰণে ইয়াতে ৰখিয়ে আছোঁ, আৰু গাড়ী পোৱা নাই। ব্ৰিজৰ তলতে ৰখি আছোঁ। তাৰ পাছত বহুত টাইমৰ পিছত এখন গাড়ী পালোঁ। এতিয়া শৰাইঘাট দলং পাৰ হৈ আহিলোঁ। পামগৈ, আপোনালোকক দেখাই বগী বাৰী আহিছে। আমি আহি শুৱালকুছি গেট পাই গ'লোঁ। তো আমি আহি বাহঁতৰ ঘৰ পোৱা নাই মানে, আৰু পাম অকণমান খোজকাঢ়ি যাব লাগিব। তো এইজনী বা আহি আছে, এতিয়া আমি যাম। ছাৰপ্ৰাইজ হ'লি নে তই ভাইটিক আৰু লাকিক দেখি? আহি পাই হাত ভৰি ধুই কাপোৰ কানি সলাই ল'লোঁ। তাৰপাছত মানে হেৰি কৰি খাই বৈ ল'লোঁ, আৰু হেৰি কৰা নহ'ল, ব্লগটো মানে বনোৱা নহ'ল। এতিয়া মানে সিহঁতৰ ইয়াতে মানে ওচৰতে নদী আছে, নদী চাব যাম। নদী চাই কৰি মানে নদীখন চাই কৰি আহিম। অলপ দেখা এই চাওক মাছ ধৰা হেৰি কি বল, এই নহয় জাল এইখন মাছ ধৰা জাল। নদীত গৈ লগ পাম। বেছিকৈ নদীত যাম, কিন্তু নদীত যোৱা নহ'ল। নদীত বোলে এইটো ৰাস্তাটো বোলে বহুত বোকা, মানে বৰষুণ হৈ আছে ন এইকেইদিন, বৰষুণ সেইকাৰণে মানে যাব নোৱাৰিলোঁ। কালি চাগে দিনতে যাম। তো এতিয়া গৈ আছোঁ বজাৰ। তো মা বা মই আৰু ভণ্টি গৈ আছোঁ এতিয়া বজাৰ। তো বজাৰত গৈ দেখাই আছোঁ, চাই থাকক। তো আমি আহি বজাৰ পাই গ'লোহি, আৰু ইয়াতে ৰখি আছোঁ। ভিনদেউক ফোন কৰিছোঁ, মানে ভিনদেউ আহি আছে, কিবা এটা বস্তু ল'ব লগা আছিলে। ইয়াতে এখন ফেঞ্চি আছিলে, তাতে সোমালোঁ এপাক, চাওঁ আৰু কি বস্তুবোৰ। 199
এই বজাৰ মই বজাৰৰ পৰা আহি ঘৰ পালোহি আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ তো কালি ফুৰিব যাম তো কালি দেখাই আছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই